everyone, good morning. মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকক হেপী ৰিপাব্লিক ডে। আজি মই আহিছোঁ আমাৰ মহাবিদ্যালয়লৈ। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেন্দ্ৰীয়ভাৱে জোনাই মহকুমাত আয়োজন কৰা গণতন্ত্ৰ দিৱসৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। গতিকে তেওঁলোকক অকণমান উদগনি যোগাবৰ কাৰণে আমি আহিছোঁ। আমাৰ মহাবিদ্যালয়ত আজি পতাকা উত্তোলনৰ পিছতেই গান্ধী মৈদানত যাব কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত গণতন্ত্ৰ দিৱসৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে। ভিডিঅ'টো আগলৈ চাই থাককচোন। এয়া আমাৰ মহাবিদ্যালয়ৰ চহৰত মোৰ কৰ্মস্থলী। আপোনালোকক এতিয়া আমাৰ পতাকা উত্তোলন থলীলৈ লৈ গৈছোঁ। প্ৰিন্সিপাল ছাৰে আগ ধৰিছে অনুষ্ঠানটো। ভিডিঅ'টো আগলৈ চাই থাকক। এয়া আমাৰ প্ৰিন্সিপাল ছাৰে পতাকা উত্তোলনৰ পিছত ভাষণ দি আছে আৰু চাৰিওফালে আমাৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী আছে। এয়া মাৰ্চ পাছৰ টিম। এইফালে আমাৰ প্ৰিন্সিপাল ছাৰে ফ্লেগ হোইষ্টিঙৰ পিছত নিজৰ বক্তব্য আগবঢ়াইছে। চাওকচোন ভিডিঅ'টো আগলৈ। কাম আছে নেকি তাত? সবে লাইনত যাব হা। ৰাস্তাটো যাতে লাইন ব্ৰেক নহয়। ৰবা ইয়াত সিধাকে যাচ্ছে সিধা সিধাকে এয়া আমাৰ মহাবিদ্যালয়ৰ মাৰ্চ পাছৰ টিম গান্ধী মৈদানত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা মাৰ্চ পাছ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আগবাঢ়িছে। আজি বতৰে ভালে আছে, বহুত ভাল। আৰু এইটো হৈছে কালচাৰেল টিম, আমাৰ গাৰ্লছৰ টিম। কেইজনী আছে টোটেল? 108। পাৰফেক্ট হৈ গ'ল নে আছে এতিয়া? অঁ সেইটো ঠিকেই আছিলে ন? ভালেই হ'ব। একদম কনফিডেন্স নথকা কোন আছে? এতিয়া তোমাৰ কনফিডেন্স নাইকিয়া হ'ব। এতিয়া তোমাৰহে কনফিডেন্স নাইকিয়া হ'ব সিহঁতক দেখি। Good morning. Good morning, ma'am. Good morning. Happy Republic Day, sir. Thank you and same to you. Thank you, sir. ইহঁতকতো অৰেঞ্জ পিন্ধিব কোৱা নাই চাগে নহয়? গ্ৰীণ অৰেঞ্জ ৰেড পিন্ধিব কোৱা নাই, আনিব দিছোঁ জাষ্ট। এইটো গ্ৰীণ পিন্ধি আছে। হোৱাইট আছে কিন্তু ইহঁতক কৈছোঁ মই। ৰেডি পেৰেড গ্ৰাউণ্ড। তুমি যাবানে? বাইক সোমাই দিছে।
একদম ফিল্ডত মানে কি বাইক লৈ ৰেডি এয়া আমাৰ মাৰ্চ পাৰ্চৰ টিম সাজু হৈছে ফিল্ডলৈ যাবলৈ ৰেডি হৈছে গান্ধী মৈদান আমাৰ কলেজৰ গ্ৰুপ এয়া আগবাঢ়িছে ন ফিল্ডলৈ আমাৰ কালচাৰেল টিম সম্পূৰ্ণ সাজু আমাৰ ছাত্ৰীসকল এতিয়া যাবলৈ সাজু হৈছে গান্ধী মৈদানত তাতে কালচাৰেল প্ৰতিযোগিতা আছে তাতে অংশগ্ৰহণ কৰিব একাংশ ছাত্ৰী ৰেডি এইফালৰ পৰা ভাল লাগিব जीतेगा इंडिया ना जीतेगा इंडिया धुनिया হৈছে সুন্দৰ সুন্দৰ বঢ়িয়া হৈছে সুন্দৰ পঢ়াওঁতে 15 বছৰমান লাগিব আৰু এতিয়া বাছ আহিছে মহকুমা প্ৰশাসনৰ পৰা দিয়া বাছ আহিছে আৰু তাত যাবৰ কাৰণে ছাত্ৰীসকলৰ বাছৰ ব্যৱস্থা কৰা হৈছে আমাৰ ছাত্ৰীসকলে বাছত উঠি লৈ গৈছে বাছৰ আমাৰ কেইটাকে নধৰিব লাগিব গৰম হৈ যাব বেষ্ট অফ লাক আমাৰ ফালৰ পৰা বেষ্ট অফ লাক ধৰিব ধৰিব प्रॉब्लम হৈছে যদি নবগো কপিল ফোন না দুন এ মসলেকে তাকি বসবে না সায়েন্স কলেজ Republic Day again
যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব প্লিজ থেংক ইউ